কিয় চুমি বা ক'ত গৈছিলো? বহুত দিন দেখা নাছিলো তো। মই বৰদেউতাহঁতে গৈছিলো। ইমান ধনী মানুহ নহয়, আইভাই নেদে। চব চাকৰি কৰা, চব তিনি চাৰি আইভাই ইচ্ছা নাযায়। থাকি বিৰাট ভাল লাগছে। আৰু আমাৰ বংশটো ইমান ধনী নহয়, আমি বিৰাট ভাগ্যৱান। আমিহে দুইখা, আমাৰ বৰদেউতাহঁত চব তিনি চাৰি। তই যে কৈ আছ তিনি চাৰি কি তিনি চাৰি? মই বুজি পোৱা নাই। তিনি চাৰি নে তিনতলা চাৰিতলা বিল্ডিং। ইমান আজাদি খালো নহয়, একদম ঘৰৰ পৰা নামিয়ে একদম গাড়ীত উঠিহে যাওঁ। বিৰাট ভাল লাগছে। একদম বলেৰো, স্কৰ্পিঅ' বহুত গাড়ী আছে আমাৰ বৰদেউতাহঁত। হয় নেকি? তোহাৰ ভাল দে, তোহাৰ বংশটো ধনী দে হলি। কমাই নালগে, বিৰাট ধনী। শুনচোন, তোহাৰ যদি বৰদেউতা ইমান ধনীয়ে, তোহাৰ ঘৰটো দিনো বৰষুণ আহিলে পানী পৰে, অলপতো সহায় কৰিব পাৰে। ইমান যদি অট্টালিকা বিল্ডিঙতে থাকে। মই দিয়া কথাটো মই ভাবাই নাছিলো। তোৰ কাৰণেহে আজি মোৰ মনত পৰিছে এইটো কথা। তোৰ কথা কোৱাৰ কাৰণে বেয়া নাপাবি আৰু। মই আৰু এইগিলা বেয়া পাওঁ, বংশৰ লেবিল দিয়া মামাহাৰ খুৰাহাৰ এইগিলা বেয়া পাওঁ আৰু। বেয়া নাপাওঁ দে, লেবেল জানে আছে নাহি কেনে বস্তু